কি ইমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে ঐ পচন্দই লাগি আছে প্ৰথমে নেকি না না নাচক দে একদম নামটো যে নাজানা অজয় ৰাভ বুলি মাৰিবি আহি যাব বঢ়িয়াকৈ ছাবস্ক্ৰাইবটো কৰি দিবি মজা মৰিব একদম পূৰা ইচ 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 চলো হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল আজাই ব্লগছ মানে লৈ যাম পূৰা বাইকখন পৰা লৈ যাম মই আজি মানে এইখন বাইকখন নলওঁ এইখন বাইকখন নলওঁ যিহেতুকে কণ্ডিশ্যন বহুত বেয়া চাওক না মানে লেতেৰা হৈ আছে আৰু তাৰপৰা মানে ইয়াৰ ব্লগটো বহুত গিছে সেইকাৰণে এইখন বাইকখন নলওঁ আজি সেইখন বাইকখন লৈ কিনে আমি ফুৰিবলৈ যাম এই আমাৰ ৱাইফে মানে এইবিলাক কিবাহে কাম কৰি আছে মানে ভাত বনাব যোগাৰ পাতি কৰি আছে ৰাতি আজি ফাংচন আছে আমাৰ গাঁৱত আজি বাৰু নুদুখাম আমাৰ গাঁৱৰ পূজা কালি দুখাম আপোনালোকক কালি লাষ্ট এটা ব্লগ দিম আৰু আমাৰ গাঁৱৰ পৰা এতিয়া আমি যাওঁ বতৰটো মানে বহুত বেয়া কৰিছে তথাপিও মানে আৰু কিবা এটা ভাল লাগব আৰু যাওঁ আৰু সেইকাৰণে বতৰটো চাই থাকিব নোৱাৰি মানে বহুতেই বেয়া কৰিছে বতৰটো চাওক না পূৰা একদম পূৰা কিবা খাৰাপ লাগি গৈছে আজি বতৰটো ঠিক আছে ভালে ভালে আহোঁ ঘৰত হেলমেটটো লওঁ হেলমেটটো চাইডত আছে এতিয়া মানে যাওঁ আৰু মানে দুখাই আছোঁ ক'ত যাম এতিয়া বাৰু নকওঁ নামটো ক'ত যাম দুখাই আছোঁ এক্সাইটেড মানে আৰু হেল্ল' ফ্ৰেণ্ডছ গ'ল মানে কি হ'ল জানেনে বৰষুণটো তামান দিল সেইকাৰণে মানে যাব পৰা নাছিলোঁ সেইকাৰণে এতিয়া যাব ওলালোঁ মানে ঘৰৰ পৰা ওলালোঁ এই গাঁৱৰ পৰা বুলবুলে মাংস কাটি আছে পূৰা গাঁৱৰ পৰা ওলালোঁ এইফালে আমাৰ ঘৰটো এনেকৈ যাই আছোঁ বিন্দাছ সমুদ্ৰ আৰু মই মানে দেৰিয়ে হ'ল এই মানে ব্লগটো আৰম্ভ কৰা মানে কি হ'ল দুটামান বাজি গ'ল আৰু এতিয়া যাই আছোঁ লাহে লাহে মানে দুৰ্গা পূজা চাব লাগিব যিখিনি পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাই দিব আৰু এতিয়া মানে যাই আছোঁ বিন্দাছ মজা বতৰো বঢ়িয়া কৰিছে মানে পূজা বুলি সেনে আৰু ভাল লাগে আৰু নিজকে কিবা এটা না কি মুদ্ৰ প্ৰথমে ক'ব গ'লে হেলমেট লাগবই হেলমেট ছেফটি এই হেলমেটতে মোৰ মোবাইলটো খুৱাই লৈছোঁ বঢ়িয়াকৈ বিন্দাছ যাই আছোঁ এতিয়া মানে আৰু বৰষুণটো নাহিলেই হ'ল ভগৱানে জানে বৰষুণটো নাহিলে কিবা ভালো নালাগে বৰষুণ নালাগে কাৰণ কিয় লাগে বৰষুণ এই যিকেইটা ধান বাখান ওলাব পৰা নাই ধানটো ওলাবৰ কাৰণে বৰষুণ যিখিনি দিছে বৰষুণটো এইখিনিয়ে সন্তুষ্ট বুলি ভাবি ল'ব লাগিব ভগৱানেও যিটো ভগৱানৰে পূজা হৈ আছে আমাৰ দেৱী দুৰ্গা মাৰ পূজা হৈ আছে সেইকাৰণে বৰষুণটো বাৰু আহিব নালাগে আমাৰ গাঁৱৰ ওচৰত মানে সুধি মানে খেলা কেনে হ'ল খেলা কেনে হ'ল খেলাবা কেনে হ'ল নাজানো আৰু বাচ্চাবিলাকে খেলছে আৰু কি বা হয় আৰু নাজানো মানে কেনে লাগছে একদম মানে জেগাবিলাক আৰু কমেণ্ট কৰি জনাব মানে কি ধুনীয়া এটা প্ৰকৃতি পূৰা প্ৰকৃতি একদম পূৰা ধুনীয়া প্ৰকৃতি মোৰ অলপ কাহ হৈছে কাহটো মানে কি খালে ভাল হ'ব প্লিজ কমেণ্ট কৰি জনাবচোন মানে খালোঁ মই ঔষধ কাহৰ মানে ভাল পোৱা নাই বহুত দিনে হ'ল কাহটো মানে কি হ'ল ঠাণ্ডা হ'লে মানে বেছিকৈ কাহটো আহি যায় আৰু যিটোকে বৰষুণটো পৰিল না সেইটো কাৰণে মানে ঠাণ্ডা হৈ গ'ল না সেইটো কাৰণে কাহটো মানে আহি আছে আৰু কমেণ্ট কৰি জনাবচোন কি খালে ভাল হ'ব মোৰ সোনকালে কাহটো সেইটো মানে খাই দিম আৰু আপোনালোকে প্লিজ কমেণ্ট কৰিবচোন মোৰ মানে ভিডিঅ'বিলাক চাই নে ভাল পায় নে নাপায় মানে বহুতে চাগে ভাল নাপায় সেইকাৰণে মোৰ ভিউজ নাবাঢ়ে মানে কেতিয়াবা মানে ভাবোঁ মই মানে ইউটিউবটো বাদেই দিম বুলি ভাবোঁ আৰু কেতিয়াবা এনেকুৱা খং লাগে না মানে ভিউজ নাবাঢ়ে তাৰপিছত ছাবস্ক্ৰাইবাৰ নাবাঢ়ে মানে কি ক'ম মানে কনচেপ্টে ভাল কণ্টেণ্ট ভাল নহয় না কি নহয় না প্লিজ কমেণ্ট কৰি জনাবচোন যি ভাল কণ্টেণ্ট মানে যদি কণ্টেণ্ট বেয়া হৈছে ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন মানে কিহৰ কাৰণে মানে আপোনালোকে মোৰ ভিডিঅ'খন নাচায় বা কিহৰ কাৰণে লাইক কমেণ্ট নামাৰে কিহৰ কাৰণে ছাবস্ক্ৰাইবাৰ নাবাঢ়ে প্লিজ কমেণ্ট কৰি জনাবচোন মানে কি কৰিলে ভাল হ'ব সেইটোৱে কৰিম মই আৰু ন এই বগলী উৰাই গৈছে এনেকুৱা বগলী মানে দেখা পাবা আজিকালি টানে আগতে মানে চাকে মানে বগলী আহিছিল এতিয়া কিবা হৈছে মানে বগলী এনেকৈ চাকে উৰা দেখা নাপাওঁ আৰু এই আমাৰ ঘৰত মানে ওপৰেদি পূৰা বগা বগলী গিছিল তাৰপিছত আৰু ভাটৌ চৰাই মানে উৰিছিলে পূৰা চাকে কিন্তু আজিকালি সেই মানে সেইটো মানে নহা হৈছে আৰু চাকে উৰুৱাই কেতিয়াবা এটা দুটা দেখা পাওঁ তেনেকৈ আৰু ফ্ৰেণ্ডছ গ'ল এইটো ভিডিঅ' ক'বচোন কেনে লাগিছে মানে ধুনীয়া ৰাস্তাটোৰ মানে চাইডে বগা তাৰপিছত আমি যাই আছোঁ ৰাস্তাটোৰ মাজে কিমান এটা মানে ভাল লগা দৃশ্য মানে ক'বচোন যদি কেনে লাগিছে মানে জেগাখিনি একদম পূৰা মানে ভাল লাগিব পূৰা একদম মানে ফৰেণ্টৰ জেগা যেন লাগছে না পূৰা একদম ক'ব লাগিব আৰু কিবা দুফালে মানে চাইডে মানে হেৰি আছে সেউজীয়া মানে গাছ আছে তাৰ মাজেৰে ধুনীয়া ৰাস্তা এটা মানে পূৰা পাৱাৰফুল ৰাস্তা ক'ব লাগিব আৰু পূৰা ধুনীয়া চাওক না মানে এই পাহাৰখন চাওক না একদম কিবা মানে এটা ভাল লাগছে না পূৰা মানে হেৰিটো কি বুলি কয় এইটো মানে এই কুঁৱলী টাইপ মানে ধূলা কিবা বুলি কয় এইটো মানে পাহাৰ লাগিলোঁ মই এইটো মজা লাগছে আৰু
এতিয়া লাহেকৈ আমি মানে টু লেন যুক্ত ৰাস্তা পালোঁ আৰু এতিয়া বঢ়িয়াকৈ হৰেন ডেডিং মাইনাহঁতে মানে বঢ়িয়াকৈ ওলাইছে আৰু মানে পূজা চাব যাম বুলি হেনে কিন্তু আমিও সেনেকৈ গিছোঁ আৰু পূজা চাব আপোনালোকে মোৰ ভিডিঅ' মাৰ চানে লাইক কমেণ্টও নামাৰে মানে কণ্টেণ্ট যদি ভাল হোৱা নাই কণ্টেণ্টটো ভাল হোৱা নাই বুলিও নকয় লাইক কমেণ্ট মাৰিলেহে কণ্টেণ্টটো ভাল বা বেয়া হৈছে এইটো কিবাহে জানিম না কথাটো তেনেকৈ আৰু যাওঁ আজি ভিডিঅ'টো মানে কেনে পালে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট মাৰি দিব তেনেকৈ আৰু ধুনীয়া ৰাস্তাৰ মাজে মাজে যাই আছোঁ অজয় ব্লগছ ভাল লাগে এই পাহাৰখন চাওঁ না বঢ়িয়া বগা বগা হৈ গৈছে ফক মানে উঠছে আৰু পূৰা পাহাৰৰ পৰা এই বৰষুণ দিলে যেতিয়া মানে ফক হয় নহয় সেইটো ফকটো ওলাইছে আৰু হেল্ল' ফ্ৰেণ্ডছ কল চাওক আকাশখন চাওক একদম পূৰা মজা লাগছে একদম আকাশখন পূৰা মজা এই মানে কিবা আকৃতি টাইপ হৈছে আৰু পূৰা একদম পূৰা আকৃতি হৈ গৈছে পূৰা একদম লাহে টেনশ্যন নাই আগে নিচিনা হ'লে ৰাস্তাটো সৰু ৰাস্তা আছিল অলপ টেনশ্যন আছে এতিয়া ডাঙৰ ৰাস্তা অলপ টেনশ্যন নাই কিন্তু টেনশ্যন নাই বুলি মানে নক'ব মানে ক'ব নোৱাৰি আৰু মানে আৰু কি হয় হঠাৎ গমটো পোৱা নাযায় মানে তেনেকৈ আৰু ডাঙৰ ৰাস্তা হ'ল বুলি ভংকৈ আহিলেতো এক্সিডেণ্ট হ'বই সেইকাৰণে নৰ্মেলকৈ চলাইছোঁ কিমান চলাইছোঁ 50ত আহিছোঁ ফ্ৰেণ্ডছ মই বেছি যদি নচলাওঁ 50য়ে চলাওঁ বেছি যদি চলালে ভালো নালাগে নিজকে যিহেতুকে আমি হাগা লগা নাই কিন্তু জোৰকৈ নাযাওঁ আৰু লাহে যাম লাহে পূজা চাম এনেকুৱা আৰু মানে মনত পৰে আৰু এনেকুৱা কথাটো কি ক'ম আৰু দেই আৰু এয়া আমি এজনীয়ে পোৱা নাই দুজনী উঠাই লৈ গৈছে সেইবোৰ কি ক'ম আৰু দে হাতৰে দিন কি ঠিক হেৰিও হ'ব পাৰে গাৰ্লফ্ৰেণ্ড যি হয় এইটো কথা নহয় আৰু মানে বইনাকো হ'ব পাৰে এনে বাইকত উঠাৰ লগে লগে যে গাৰ্লফ্ৰেণ্ড হয় এইটো নহয় আৰু বহুতে মানে ভাবে মানে কি বাইকত উঠাৰ লগে লগে মানে এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি ভাবে আৰু এইটো নহয় আৰু এতিয়া মাই গড অভাৰ ব্ৰিজ যদি যাম বাৰু দুখাই মানে আগাই প্ৰথমে আমি মানে দুৰ্গা পূজাখন চাই লওঁ প্ৰথমৰ কাৰণে অভাৰ ব্ৰিজত উঠিম আৰু এতিয়া চাই লওঁ বঢ়িয়াকৈ আহি পালোঁ আমি কলঘৰ দুৰ্গা পূজাৰ থলী এইখিনিতে ৰাখিব লাগিল দেই আৰু অহৰি ৰাখি দিমকৈ ভাবচোন ৰ ভাই ফ্ৰেণ্ডসকল পোনপ্ৰথমে গাড়ীখন লক কৰি লওঁ লক কৰি সেনে আৰু বিন্দাছ চাওঁ আৰু লাহে যিহেতুকে আৰু পূজা চাব আহিছোঁ গাড়ীখনৰ চেফটিটো লাগব সেইটো কাৰণে আৰু তাকে যাওঁ দে এতিয়া গাৰ্লফ্ৰেণ্ডটো আহিছে নেকি অহা নাই নহয় গাৰ্লফ্ৰেণ্ড অহা লৈ লওঁ এতিয়া দুটাই আহি লওঁ দে দুটাকো দি দে বাতিটোকে চামুচ দি মানে ফ্ৰেণ্ডসকল অলপ ঠাণ্ডা দিনত এইটো খাই লওঁ আৰু মানে কাহটো বেছি হৈছে আৰু বেছি হওক মানুহৰ একদিনত মৰে আৰু দিয়া মানে খাই লওঁ মানে ঠাণ্ডাটো খাই লওঁ আৰু খাবি নেকি আপোনালোকে খুৱাই দিম নেকি খুৱাই দিম দে খাই লওঁ বাৰু ঠিক আছে এতিয়া কেনে লাগছে খাই নাই আইচক্ৰীমটো কেনে লাগছে খাই এনে মিঠা নাই ন অলপ কম আছে মিঠাটো ন আছে ইয়াই আমি 100 টকাৰ আইচক্ৰীম খাই দিলোঁ এতিয়া আৰু অলপ চিখৰ টিকৰ খাওঁ আৰু বঢ়িয়াকৈ চিখৰ টিকৰ খাই সেনে আৰু যাওঁ আৰু বঢ়িয়াকৈ আৰু কি কওঁ চ নহ'লে আমি অলপ ঘূৰোঁগে ঠিকে দিছে চানা ফ্ৰেণ্ডছ গ'ল মই এখন পইচা দিলোঁ মোক কিমান কেইখন দিছে 1 2 3 4 5 6 দিছে মই তাক এখনহে দিলোঁ মোক 6 দিছে আৰু মোৰে লাভ হৈছে ইফালে বঢ়িয়াকৈ আমিও অলপ দুৰ্গা পূজা চাওঁ প্ৰথমতে চেনেযোৰ চেফটি দে চেনেযোৰ থাকক এতে থাকবি এতিয়া কত নাযাবি বঢ়িয়াকৈ চাই যাওঁ আৰু বঢ়িয়াকৈ বা এই হৈছে দুৰ্গা পূজা কলঘৰৰ চেনেযোৰ কাই লৈ জানে দে বঢ়িয়াকৈ আছে ঐ সমুদ্ৰ চেনেযোৰ ইমান কিমতি চেণ্ডেল বাপৰে বাপ হাৱাই চেণ্ডেল কাই লৈ এনেকা চেণ্ডেল চাব না ঐ বোলে গিছ মজা কি ইমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে ঐ
পচন্দই লাগি আছে প্ৰথমে নেকি না না নাচক দে কেনেবাকৈ মাৰহে খাব লাগিব এইবিলাক কেমেৰাই ঢুকিব নাই ইমান মানুহ আহিছে অঁ পিষ্টল বাপৰে কি হৈছে মানে হেৰি পিষ্টলকে কিনছে জানা সভা ধৰা না কি ওলাইছে না সেইকাৰণে পিষ্টল তামান কিনছে পূৰা গুলি মাৰিব পূৰা ঠাচা ঠাচা মাৰিব গুলি আমিও ল'ব লাগছিল এটা সভা ধৰা আহিছি ন অলপ পিষ্টলকে দাম বহুত দূৰ যিহেতুকে মানে সভা ধৰা আহিছি আমাৰ ফালেও বম বম ডাঙৰ ডাঙৰ পিষ্টল আছে বাপৰে বাপ কিলে বম ডাঙৰ ডাঙৰ পিষ্টল হয় পিষ্টল বা ইমান লম্বা লম্বা পিষ্টল চোন ঐ ওটা কেনেকৈ দাম মাখান গিলা 220 টকা জানা হেৰি না এই সভা ধৰা হৈছে নহয় সেইকাৰণে লম্বা লম্বা পিষ্টল লাগে অলপ মানে গুলি মাৰিবৰ কাৰণে হয় সমুদ্ৰ এইটো ভাল হয় এইটো ভাল হ'ব ওটা গুলি আছে নে নাই তোৰ কেইটকা এইটো এইটো সভা ধৰাক মাৰিম গম পাইছে কি নাই এইটো বম সভা ধৰা ওলাইছে যদি পূৰা গুলি মাৰিম আগে মানে হেৰি কৰি লওঁ বস্তুটো চেক কৰি লওঁ এইটো গোটাই দিব গোটাই লাগব দে এয়া মানে 50 টকা হ'ল 50 টকা ন 10 কিমান হ'ব 70 টকা হ'ব অহ এই 10 টকা অলপ মানে হেৰি দিছে আৰু ডিছকাউণ্ট দিছে অলপ ইটো লৈছোঁ এই সমুদ্ৰ সাজিব মানে সেই পূৰা এই সৰু কালৰ কথা মনত এই বন্ধুকৰ গুলিটো অলপ বেয়া আহিছে ডেমেজ পৰিছে অঁ আজি তামাম গুলি খেলা ঘৰত যায় হেনে এই বন্দুকৰ গুলি ভাই বন্দুকৰ গুলি মজা লাগে একদম পূৰা তামান গাড়ী আছে গাড়ী বন্দুক বাপৰে বাপ তোৰ বন্দুক চাওক না কিমান ডাঙৰ ডাঙৰ বন্দুক এনেকুৱা বন্দুক সৰুতে আমি পোৱাই নাছিলোঁ একদম নামটো নাজানা অজয় ৰাভা বুলি মাৰিবি আহি যাব বঢ়িয়াকৈ ছাবস্ক্ৰাইবটো কৰিবি কমেণ্ট মাৰিবি মানে লাইক চাইক দিবি আৰু বঢ়িয়াকৈ দেই অজয় ৰাভা ব্লগছ মজা মৰিব একদম পূৰা ইছ চলো গুলি মাৰে গাভি देखो तो बंदूक लेकर आया हम आज किसी लड़की को प्रपोज मारेगा प्रपोज एक्सेप्ट नहीं करेगा तो हम गोली मारेगा उसको हाँ कैसा लगा गोली मारेगा নায়াৰ কিছেহে গৈছে ফ্ৰেণ্ডসকল ইয়াৰ পৰা আমি বিদায় লওঁ এতিয়া বৰদুৱাৰ চাহ বাগিচা শাৰদীয় দুৰ্গা পূজা সমিতিৰ পৰা এইফালৰ পৰা মানে আৰু জাঙাৰ পাৰে ফ্ৰেণ্ডসকল ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া ৰাখিছোঁ বাই বাই জয় অসম।